এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰূপহীহঁতৰ উত্তৰ কাছখাইটি নিশা উত্তপ্ত পৰিস্থিতি। বিধৱা মহিলাক ধৰ্ষণ কৰিবলৈ আহি ৰাইজৰ ৰোষত ইজাজুল হক নামৰ যুৱক। ইজাজুল হক নামৰ লম্পটটোৱে নিশা ঘৰত সোমাইছিল বিধৱা মহিলাৰ। অবৈধ কাম কৰিবলৈ লওঁতে বিধৱা মহিলাগৰাকীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অবৈধ কাম কৰিবলৈ অহা ইজাজুল হকে পলাবলৈ যাবলৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মহিলাগৰাকীক। হাতত চোকা অস্ত্ৰ লৈ অহা লম্পট ইজাজুলক ধৰিবলৈ যোৱাত আক্ৰমণ কৰে আন 4জনকৈ লোকক। গুৰুতৰভাৱে আহত হয় লোককেইজন। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ ধৰ্ষণৰ অভিযুক্ত ইজাজুলক আটক কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। বস্তু এই ঘৰত সোমাইছিলে ইজাজুল হক লুচ্চাগিৰিত ক'ত আহিছিলে? আমাৰ ঘৰত। ইজাজুল হক ক'ৰ? ঘৰত পিছত আপোনাৰ হাতত কি হৈছে? হাতত কোপ মাৰিছে। কোনে? ইজাজুল হক কিহৰ কাৰণে মাৰিছে? এই লুচ্চাগিৰিত দৌৰব দিছে যে গলাত অঁ, বাদে কোপ মাৰিছে। এতিয়া ইজাজুল ক'ত আছে? ঘৰত। কাৰ ঘৰত? আমাৰ ঘৰত। আটক কৰি ৰাখিছে। কেতিয়াৰ ঘটনা এইটো? আজকা এইটো কোন ঘৰত আহি পেলাই মাইকীজনীক ৰেপ কৰিছে। কোনে এইটো? এইটো ইজাজুল হক, এই মোস্তফা ড্ৰাইভাৰৰ বাতিজা। সি এই মানুহ আহি পেলাই ধৰি পেলাই পিছতে ঢেগাৰ দি পেলাই আৰু আক্ৰমণ কৰিছে, মোকো কৰিছে আৰু বেলেগ মানুহ আৰু 2-3জন কৰিছে। এই মোস্তফা ড্ৰাইভাৰৰ বাতিজা হা এই কুদ্দুছ আলীৰ ইজাজুল হক। হা, সিহঁতে ঘৰত আহিছিল এই আহমদ আলীৰ ঘৰত। আহমদ আলী মিত্র সিহঁতৰ মাইকীজনীক আক্ৰমণ কৰিছে আৰু ৰেপ কৰিছে। ৰাইজৰ দ্বাৰাত আক্ৰমণ কৰিছে। এই 5জন আছিলে, ডেগা লৈ পেলাই আহিছে। বেছি দূৰ নহয়, অকমান দূৰত আছে। লুচ্চা আহিছে, অহাৰ পিছত এই মাইকীজনীয়ে আপোনাৰ দৌৰিছে। দৌৰাৰ পিছত মাইকীজনীৰ হাতত কোপ মাৰিছে। ইজাজুলে মাৰিছে। ইজাজুলে মাৰাৰ পিছত আমি আৰু 2জনে দৌৰিছোঁ ইজাজুলক ৰাখিব নোৱাৰিলোঁ। ইজাজুলে তেতিয়া মোৰ ওচৰতো আহিছে পাৰ মাৰিবৰ কাৰণে। মোৰ চাচা এটা আছে, তাকো আহিছে পাৰ মাৰিবৰ কাৰণে। আঘাত 5জনক কৰিছে। সিহঁতে মানে খুৰপি এটা লৈ আহিছে, ডাঙৰ ইমান ডাঙৰ ডেগাৰ এটা লৈ আহিছে। এইটো মাইকীজনীৰ ঘৰত সোমাইছিলে। মাইকীজনী বিধৱা মাইকী হয়। এইটো পূব চিংমাৰী হয়। এতিয়া ইজাজুল ঘৰতে আছে। আটক কৰি ৰাখি দিলোঁ। অৰ্চ আছিলে তাৰ হাতত। 5জনক আঘাত কৰিছে। মই ধৰিব যাওঁতে মোকো মাৰিছে আৰু মোৰ লগত আৰু 4-5জন আছিলে, সিহঁতক মানে মাৰিছে। মানে এইটো মানে উচিত বিচাৰ লাগে, ন্যায় বিচাৰ মই চাওঁ। এতিয়াৰ মানে ৰাতি ঘটনা 11টা পূব চিঙিমাৰী হয়।